গাইছ চাওক ধুনীয়াকৈ মানে চাৰ্টটো চিলো হৈ গ'ল বাট মানে ধুনীয়াকৈ এতিয়া কলেজত গৈ আছোঁ কলেজত যাই মানে চাহ তাহ খুৱাই আনি পোৱাৰ পৰা ধুনীয়াকৈ চাহটো খাই ল'ম বলক গাইছ মানে চাওক জাষ্ট মানে উঠিলোঁ লগতে মানে কি একদম টোপনিৰ মানে কিবা ভাৱটো যোৱাই নাই মানে গাইছ যি কি নহওক মানে গুড মৰ্ণিং গাইছ বাচি আছিলোঁ কিবাকে লগতে মানে কি চাওক ড্ৰেছটো চেঞ্জ কৰি আছোঁ মানে হোৱাইটকৈ পিন্ধি আছোঁ চাওক মানে কি মোৰ মানে ড্ৰেছটো মানে বহুত ডাঙৰ হৈছে মানে চাৰ্টটো তো সেইকাৰণে সৰু সৰু কৰিবলৈ দিছোঁ পাঠশালা মানে ফাৰ্ষ্ট ধুনীয়াকৈ চাহটো খাই লৈ পেলাই মানে কি তালৈ ধুনীয়াকৈ যাওঁ পাঠশালালৈকে পাঠশালাত গৈ পেলাই ড্ৰেছটো লওঁ চাৰ্টটো লওঁ পিন্ধি পেলাই কলেজত যাওঁ চাওক মানে কি যোৱাকালি কাতি বিহু গৈছে কাতি বিহুৰ মানে কি তোলে কি ধুনীয়াকৈ বতৰটো বহুত ভাল ধুনীয়াকৈ তো গাইছ চাওক ধুনীয়াকৈ আহি পেলাই লগতে ইয়াতে চাৰ্টটো চিলাব দিছোঁ ধুনীয়াকৈ লৈ আহোঁ আনি পেলাই পিন্ধি পেলাই কলেজ যাওঁ চাওক চাৰ্টটো ধুনীয়াকৈ চিলোৱা হৈ গ'ল তো গাইছ চাওক ধুনীয়াকৈ মানে চাৰ্টটো চিলোৱা হৈ গ'ল বাট মানে ধুনীয়াকৈ এতিয়া কলেজত গৈ আছোঁ কলেজত যাই মানে চাহ তাহ খুৱাই আনি পোৱাৰ পৰা ধুনীয়াকৈ চাহটো খাই ল'ম বলক চাওক বহুত লেট হৈ গ'ল চাৰ্টটো লৈ ল'লোঁ মানে এক্সট্ৰা চাৰ্টটো বাকী মানে কি কলেজ ষ্টাৰ্ট হোৱাই নাই লগতে চাওক মানে কি আমাৰ ডিপাৰ্টমেণ্টৰ কাষৰ পৰা ভিউটো চাই লওক মানে ফিল্ডখনৰ পাঠশালা ভট্টগ্ৰাম ইউনিভাৰ্চিটিৰ ফিল্ড এইখন ইয়াতে মানে কি কিছুমান মানে হয়ে মানে ফাংচন হয় কিছুমান এনেকুৱা হয় কলেজৰ ৰিলেটেড চাওক মানে কি কলমটো ৰেডি কৰিলোঁ বাকী আমি গোটেইবিলাকে আছোঁ মুখখন দেখা নাপাওঁ প্ৰত্যেকে লাষ্ট কৰে বাট মানে কি এক্সাম হ'ব আৰু সেইফালে কিবা অলপমান হৈ আছে অলপমান গাইছ মানে চাওক মানে আমাৰ ষ্টুডেণ্ট মানে কি 30টাৰ ভিতৰত মানে কি কোনো 20টা মানে পাছ কৰিছে বাকী 10টা ফেল কৰিছে আৰু কি অঁ ই অহাই নাছিল বাৰু 1 2 3 4 5 মানে গাইছ 5টা আহিছোঁ বাকী 5টা আহাও নাই গাইছ চাওক মানে ফাইনেলি এক্সাম খতম হৈ গ'ল বাট মানে এইখিনিয়ে ক'লোঁ এণ্ডিংটো এইখিনি হৈছে কি মই ফেইল এতিয়া মানে মন্দিৰত যাওঁ এক্সাম কেনেকুৱা হ'ল মানে চাওক মানে বাদ দিয়ক ইমানে লাজ কৰে বাট মানে এক্সাম মোৰ একেবাৰে বেয়া হৈছে খোলা কথা ক'লোঁ কেনে পুৱাৰ পৰা একো খোৱা নিদিয়াকৈ খাই লওঁ কিন্তু মানে কি ক'ম আৰু সঁচাকৈ ফেইল এইবাৰ ফেইল কৰিলে মই শুনিছোঁ মানে কি এক্সাম মোক দিব নাই মানে কি মেইন ফাইনেল ফাৰ্ষ্ট ছেমিষ্টাৰৰ যি Above the skies overseas, I hear them all, those places calling me to never give up, to never back down. You get through the storm. মানে কি ফাইনেলি পাই গ'লোঁ মন্দিৰ এতিয়া মানে ফেইল কৰিব একচুৱেলি কি লাজ কৰে মোৰ দিন নাচায় আৰু গাইছ চাওক মানে কি প্ৰত্যেকে গম পায় ইয়াৰে গছপাৰ হৈছে মানে কি এছিয়াৰ মানে ছেকেণ্ড লাৰ্জেষ্ট ট্ৰী মানে কি লগতে মানে ইয়াত মানে আগতে আহিছিলোঁ বাট মানে আজি আহিছোঁ পৰীক্ষাত মানে পাছ কৰাৰ কাৰণে কিবাকৈ পাছ কৰোঁ মানে যিহেতু মানে অলৰেডি ফেইল কৰিছোঁ একবাৰ আৰু একবাৰ যদি ফেইল কৰোঁ কিমান লাজৰ কথা হ'ব গাইছ মানে চাওক নিবিদে কৈছে কি গা বোলে ধোৱা নাই মই কৈছোঁ কি অনেষ্টলি মানে কি আমাৰ হাৰ্টটো অনেষ্ট হ'ব লাগে বাকী গা ধোৱা এইবিলাক ধুব লাগে বাট মানে কি মনটো শুদ্ধ হয় ধৰি লওক মানে আপোনালোকে গা ধুইছে বাট মানে আহিছে মানে কি মনটো বেয়া কৰে তো সেইটো কি লাভ হ'ব তো মানে মনটো শুদ্ধ কৰক আৰু মানে কি গাত শৰীৰটো শুদ্ধ কৰক চাওক ইয়াত পাৰ চাওক বাপৰে বাপ অ' মাই গড মানে চাওক মানে দেখিলে মানে কি মুখেৰে ক'ব নোৱাৰে আপোনালোকে দেখি প্ৰত্যেকে যোনে আহিছে গম পায় মানে কি গছপাৰত চাওক মানে কি আকৃতি ক'ৰ পৰা কেনেকৈ ষ্টাৰ্টেড আৰু এণ্ডিং কৰিছে চাওক মানে কি ইমান মানে বিশাল মানে সেইকাৰণে কিবা এটা মানে কি যোনে পজিটিভ পাৱাৰটো বিশ্বাস নকৰে ইয়াত আহি প্ৰত্যেকে বিশ্বাস কৰে এইখিনিয়ে ক'লোঁ আৰু কৰিবই আৰু গাইছ চাওক ধুনীয়াকৈ মানে যাবলৈ ওলাইছোঁ বাট মানে প্ৰত্যেকে ধুনীয়াকৈ সেৱা কৰিলোঁ হৰ হৰ মহাদেৱ মানে এটা কাম এটা ওলাল আৰু কামটো মই কি মানে ক'ম আৰু আৰু গাইছ চাওক মানে কি আজি পৰীক্ষা খতম পৰীক্ষাত ফেইল কৰিলোঁ লগতে মন্দিৰত গ'লোঁ বাট মানে ধুনীয়াকৈ চাহ খাই আছোঁ এতিয়া মানে ঘৰলৈকে যাওঁ লগতে সাৰ গৰু দেখা পায় আপোনালোকে ভয় নকৰিব সিহঁতক মানে কি দিব যি পাৰে সেই দিব মই 5 টকা এটা বন কিনিছোঁ বনটো দিম মানে ভয় নকৰিব দি দিব হৰ হৰ মহাদেৱ গাইছ মোৰ ভয় লাগিছে থেংক ইউ মানে কি সেয়া খোৱা যিটো মানে কি এটা মানে এনাৰ্জি পাইছোঁ সেইটো মানে কি গাইছ বেলেগে আপোনাক দিব নোৱাৰে বাকী মানে ইহঁতে মানে কি মানুহতকৈ বেছি বিশ্বাসী মই এইখিনিয়ে ক'লোঁ আৰু মানে কি এতিয়া মানে ঘৰলৈকে যাওঁতে মানে জীৱনটো মানে ওলোটাকৈ চলি আছে গোটেই কাহিনী আৰু গাইছ চাওক মানে ধুনীয়াকৈ আহি পালোঁ ঘৰ লগতে কাপোৰ চাপোৰ পুৰা একদম চেঞ্জ কৰি লৈছোঁ লগতে টি চাৰ্টটো আজি 1 নম্বৰ ফিট হৈছে মানে জিম কৰিছোঁ মানে খিনাইছোঁ অলপ মানে কি 1 ঘণ্টা বা 2 ঘণ্টা পিছত মানে পুনৰ যাব এবাৰ মানে পাঠশালাত মানে কি জিম কৰিবৰ কাৰণে আৰু গাইছ চাওক এইফালে বাজিছে 3:47 আৰু ধুনীয়াকৈ যেতিয়া যাম মানে জিমত কিন্তু গাইছ মই বিদ্যা কৈছোঁ মানে মই দিনটোত মানে চাওক মানে 3 বা 4 বছৰত মানে যোৱা পৰে কিয় গম নাপাওঁ মানে কি এনেই আৰু গাইছ চাওক ফাইনেলি পাই গ'লোঁ বাইকখন ধুনীয়াকৈ ৰাখিলোঁ আৰু গাইছ এতিয়া ধুনীয়াকৈ যাম মানে কি ওপৰত মানে কি আমাৰ জিমখন ওপৰত চাওক একেবাৰে মিছা নকওঁ একেবাৰে টোপনি লাগি আছে বাট মানে কি টোপনি লাগিলেও মানে কি আহিছোঁ আৰু কিবাকৈ এই মানে চাওক মানে গাইছ জিমত মানে আহিলে ফাৰ্ষ্ট দিনাখন ময়ে ফাৰ্ষ্ট হওঁ আজিও আহিছোঁ গেট বন্ধ গাইছ চাওক মানে কি ময়ে ফাৰ্ষ্ট একদম অনেষ্টলি কৈছোঁ চাওক মানে কি তলাটো মাৰা আছে মানে কিয় চাৰে বৰ্তমানলৈকে অহাই নাই কিয় আনে গম নাপাওঁ বাট মানে চাৰি বাট ক'ত ৰাখিছে কওঁ ন চাওক ইয়ে ৰাহা চাবি
আৰু গাইছ চাওক মানে কি এইফালে চলি আছে গণপতি মোৰ বিশ্বাস ৰাঘৱ চলিব চাগে কিমান অক্টোবৰৰ পৰা 27 অক্টোবৰ লগতে মানে কি এক্সাৰচাইজ কৰা হৈ গ'ল বাট মানে কি এক্সাৰচাইজ কৰিলোঁ আজি আৰু দিনটো আজি ধুনীয়াকৈ গুচি গ'ল বাট মানে এটা বস্তু বেয়া লাগিছে কি পৰীক্ষাত মই ফেল কৰিব লাগিব বহুতবাৰ ক'লোঁ এইটো কথা মানে ফেল কৰিব লাগিব মানে কি চাওক মানে কি মই পঢ়া আজি একেবাৰে ইনভল্ভ নহয় আমি খোলা কথা কৈছোঁ আপোনালোকক প্ৰত্যেকক খোলা কওঁ আৰু ব্লগতে চাওক মানে কি ফাইনেলি ঘৰ পাই গ'লোঁ ধুনীয়াকৈ বাইকখন থৈ দিলোঁ লগতে চাইকেল চাওক মানে কি এই চাইকেলখন মানে কি যেতিয়াৰ পৰা কিনিছোঁ তেতিয়াৰ পৰা বহুত চলাইছোঁ বাট মানে কি যেতিয়া মানে কি ইয়াক কিনিছোঁ ইয়াক কিনাৰ পৰা ইয়াক লোৱাৰ পিছৰ পৰা মানে কি ইয়াক মানে একেবাৰে এৰি দিছোঁ তো ভাবিছোঁ মানে কি ইয়াক খালি ধুই পেলাই ধুনীয়াকৈ ৰুমত ভৰাই থৈ দিম বুলি গাইছ ব্লগটো মানে ইয়াতে মানে সামৰোঁ লগতে মানে কি যদি লাইক ছাবস্ক্ৰাইব শ্বেয়াৰ কৰি জানে প্লিজ লাইক ছাবস্ক্ৰাইব শ্বেয়াৰটো কৰি দিব বুলি আশা থাকিল বাই বাই আৰু হেপী দুৰ্গা পূজা আৰু একবাৰ এগেইন ক'লোঁ সকলোকে বাই বাই